ভাল লাগিছে বহুত বছৰ আৰু আমাৰ আজি ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং আছে ডিসি কনফাৰেন্স হলত এইটো হল আমাৰ 24-25-26-26 বিটিসি অঞ্চলত যিখিনি উন্নয়নৰ কাম কৰিছিল সেইটো কিমান প্ৰগ্ৰেছ হৈছে হোৱা নাই সেইটো আমি ৰিপৰ্ট লম ফাইনান্স কমিশনৰ আৰু যেনেবা আসাম আৰু পিডব্লিউডি ডিভিজনৰ যেনেবা আসাম মালা হওক ৱাৰ্ল্ড বেংকৰ হওক বা প্ৰমোদ বড়োৰ দিনত যেনেবা গুডউইল মিছন ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক কেনেকুৱা কাম হৈছে প্ৰমোদ বড়োৰ দিনতো বহুত কাম দিছিলে দিছপুৰৰ পৰা সেইখিনি কামবিলাক কিমান প্ৰগ্ৰেছ হৈছে হোৱা নাই মই এইটো ৰিপৰ্ট লম মুঠতে 24-25-26 দুটা বছৰৰ পিডব্লিউডি দুটা বছৰৰ ফাইনান্স কমিশনৰ পইচাটো ক'ত কেনেকৈ ব্যৱহাৰ কৰিছে দুটা বছৰত 24-25-26 স্যার প্রমোদ বড়োয়ে কৈ আছে যে যিবিলাক প্ৰমোদ বড়োক চাকৰি দিছিলে ফাইনান্স এপ্ৰুভেল থকাৰ পিছতো আপোনালোকৰ পইচাৰ ধান্দা কৰি তেওঁ চাকৰিবিলাক ৰিপ্লেচ কৰে এইবিলাক বাদ দিয়ে প্ৰমোদ বড়োৰ দিনত বিচিডিচি সেক্ৰেটাৰী কথা কৈছেতো আৰু ফৰেষ্টৰ কথা কৈছে ইহঁতে যদি জেনুইনলি সঁচাকৈ যদি চাকৰি দিছে ইয়াৰ আমাৰ ক'ব লগা কি আছে কিন্তু ইহঁতে যে চাকৰিটো ঠিক ঠাক হোৱা নাই ঠিক ঠাক কৰিব পৰা নাই এইটোহে আমি ৰেগুলাৰ কৰিবৰ কাৰণে আইনগতভাৱে এইবিলাক চাকৰি দিয়াটো হৈছে না হোৱা নাই এইটোহে আমি চাইছোঁ ফাইনান্স কমিশনৰ ফাইনান্সিয়েল এপ্ৰুভেল নাই যদি ফাইনান্সিয়েল এপ্ৰুভেল আছিলে কেলে ইহঁতে পেট্ৰল পোৱা নাই সেইখিনি মানুহ কাম কৰিছে যদি ইলিগেল হৈ যায় কি হ'ব ইলিগেল যদি হৈছে নাপাব লিগেল পাব স্যার গেস্ট হাউসৰ বিলাক এতিয়া চাকৰি দিয়া হয় আপোনাৰ দিনৰে যিবিলাক গেস্ট হাউসত যিবিলাকে কৰি আছে স্যাৰ আপোনাৰ দিনৰে স্যাৰ বৰ্তমান গেস্ট হাউসত গেষ্ট হাউচত যিবিলাক চাকৰি দিছে আগতে কিছুমানক মই কন্ট্ৰেকচুৱেল দিছে কিছুমানক ফিক্স পে দিছে এইটোৱে কিন্তু এতিয়াও তেওঁলোকে পাৰ্মানেণ্ট হ'ব নাই স্যাৰ এতিয়া ইউটি পাৰ্মানেণ্ট হ'ব বহুতৰ বয়স যাব স্যাৰ এতিয়া বয়স গৈ আছে বয়স নাযায় বিটিচিৰ মানুহ বয়স নাযায় পাবই স্যাৰ প্ৰমোদ বড়োয়ে কৈ আছে যে সিন্ডিকেট চলাই আছে শ্ৰীৰামপুৰত কি ক'ব স্যাৰ এইবিলাক লাভ নাই কৈ প্ৰমোদ বড়ো জানে এইবিলাক কেনেকুৱা পইচা ল'ব লাগে নালাগে প্ৰমোদ বড়োহে জানে মই শ্ৰীৰামপুৰ গেটত পইচা 1 টকা সিন্ডিকেট নলয় মই লোৱাও নাই আৰু যদি লৈছে প্ৰমোদ বড়োই লৈছে স্যার এটা সরকার আহি গ'ল বিপেছৰ আকৌ আহি গ'ল ভাবি আছে আহি তো কোনোবা পাবল ভাবিছে স্যার আপুনি কি আহি গ'ল আহি থাকিব 5 বছৰ শেষ হোৱা নাই এবাৰ গেপ নহয় স্যাৰ গেপ নহয় 20 বছৰ তাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে কাম কৰ্মসংস্কৃতি কৰিব লাগে চাকৰিয়ালবিলাক কিন্তু ওদালগুৰি ডিষ্ট্ৰিক্টত বহুত অফিচাৰ নাহে আজি সময়মতে নাহে স্যাৰ বহুত অফিচাৰ নাথাকে ইয়াতে সেইবিলাক আমি আজি গম পাম না আপোনালোকে কৈছে ভাল হৈছে মই গম পাইছো বাছ অফিচাৰ নাথাকে মই গম পাইছোতো হৈছে ওদালগুৰিৰ কাৰণে নতুন উপহাৰ কি থাকিব স্যাৰ নতুন উপহাৰ এই যে ৰাইজক মই লগ কৰি আছো স্কিম লৈছে এপ্ৰুভ কৰিছে উঠাপ কৰিছে সেইটোৱেই স্যার মন্ত্রী কি কি কয় অকল মন্ত্রী পালে স্যার আপনার মন্ত্রী কথা কি মন্ত্রী বাদে কাম হলে হল মই আজি ৰাইজৰ লগত বহিছে বহুত স্কিম লৈছে উঠাপ কৰিছে সেইখিনি কাম হলে হল আৰু কি মন্ত্ৰী ওদালগুৰি ইউনিভাৰ্চিটি কেতিয়া হ'ব স্যার হ'ব কি লাগে আপোনাক এখন ইউনিভাৰ্চিটি লাগে স্যার বহুত হ'ব খালি ইউনিভাৰ্চিটি নহয় মেডিকেলো হ'ব সব হ'ব এতিয়া মানে আশা কৰিব পাৰিছে মই মাহে হৈছে আপুনি 20 বছৰ স্যাৰ আকৌ কেইটামান সংগঠনে বড়োলেণ্ড লাগে বুলি আন্দোলন কৰিব খুজিছে বড়োলেণ্ড খাক নালাগে মোকো লাগে পালেতো মোকো লাগে আপোনাৰ চুক্তি মই কৈছি লাগে বড়োলেণ্ড নালাগে বুলি পালে মোকো লাগে নালাগে চুক্তি কৰিছে যে আমি একেলগে থাকিম বুলি কোনে আপোনালোকে যিখন চুক্তি কৰিছিলে বিটিচি চুক্তি কৰিছে আমি একেলগে আছে একেলগে থাকিব চবে বিটিচিৰ মানুহ বাছ ইয়াৰ ওপৰত যদি কোনোবাই বদলে নানে মই নাথাকিম বুলি কম নেকি ইউটি ৰুটটো কি হ'ব স্যাৰ ওদালগুৰি তামোল ধ্বংস হৈ গৈছে চাই ধ্বংস হোৱা নাই বেছি কথা কৈ কিয় এতিয়া কিছুমান পাৰ কিছুমানৰ বেয়া হৈছে মই আজি আহিছে না গোটেই বেয়া হৈছে সব বেয়া হোৱা নাই আপুনি অহাৰ কাৰণে চেঞ্জ কৰিব নাই এইটো নহয় পাৰ্ট বেয়া হৈছে এইটো বনাব লাগিব অতি সোনকালে স্যার বড়োলেণ্ড এফচি কৈছে হা মানে আমি চান্স পালে আমিও খেলিম এনেকৈ কৈছে বড়োলেণ্ড এফচি কৈছে মানে দুজন কেৱল আমি চান্স পালে আমিও খেলিম কৈছে বড়োলেণ্ড এফচি আমাৰ দুৰান নাই আমাৰ ফুটবল খেলা হৈ থাকিব থ্যাংক ইউ